নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকলৈ মচুৰ মাহৰ এটা পিটিকা লৈ আহিছোঁ। চাওঁচোন আহক কেনেকৈ বনালোঁ। মচুৰ দাইলে ভাপত দি পিটিকা এটা বনাব লাগিব। এইটো খাবলৈ বৰ টেষ্টি হয়। এতিয়া এইকেইটা ধুই পেলাই তিয়াই থ'ব। ধুই পেলাই অকণমান দেৰি ধুই পেলাই ভাপত সিজোৱাহে পটককৈ হ'ব। 5 মিনিটমান তিতি থওক। এই দুটা পিঁয়াজ এই দুটা ফ্ৰাই কৰিব লাগিব। তাৰ লগত এইকেইটা জলকীয়া দিম, 2-3টামান দিম আৰু জলকীয়া। তাৰপৰা এইকেইটা ভাত কেৰেলা ভাপতে সেই দাইল দিওঁতেনে তাৰ ওপৰতে ভাপতে সিজাই ল'ম। মানে পিটিকা আমি যেনেকৈ পিটিকা কৰোঁ পিটিকা কৰিব লাগিব। এইকণ ধনিয়া গুড়ি, তাৰপাছতে এয়া হালধি অকণমান দিম, তাৰপাছতে এয়া জিৰা আৰু কালজিৰা। অকল এইকেইটা বস্তুতে হৈ যাব। এয়া মচুৰ মাহখিনি 5 মিনিটমান তিয়াই ৰখা হ'ল। এতিয়া ধুই পেলাই দিম আৰু কেনেকৈ চাব। পানী খালি বহুত বেছি কমকৈ দিব লাগিব। তাৰমানে দাইলকেইটা ভাপত সিজোৱাৰ আগতেহে সিজাব লাগিব। এইকেইটা এতিয়া তিয়াই থোৱা মচুৰ মাহকেইটা তাত দি দিয়া হৈছে। এই ভাত কেৰেলাকেইটা দাইলো সিজিব, ভাত কেৰেলাকেইকণো সিজিব। এতিয়া ভাপত দিছোঁ যে এনেকৈ ঢাকি পেলাই ৰাখি দিলে হ'ল। 10 মিনিটমান থাকিলে হৈ যাব। আকৌ দেখুৱাম কিমানকণ সিজিলে হ'ব। পানীকণ নাইকিয়া হৈ যাব আৰু থকা পানীকণ পেলাই দিব। হৈছেনে চাব খুজিছোঁ দেই। হৈছেগৈ আৰু এয়া চব। এতিয়া অকণমান কমকৈ দি জুইটো কমকৈ দিছে। গেছটো অকণমান কমাই দি পেলাই চিমত দি পেলাই এনেকৈ ঢাকি দিম। যিকণ সিজিবলৈ বাকী আছে সেইকণ পানীতে সিজে। পানীতে এয়া এতিয়া হৈছে নাই আকৌ চাওঁ। এয়া চব হ'লেই সিজিলে আছোঁ। এই ভাত কেৰেলাকেইকণো সিজি গ'ল ন? আকৌ ফ্ৰাই কৰিব লাগিব নহয়। আপোনালোকে এনেকৈ চাই ল'ব, নিজে মচুৰ মাহটো গম পাই যাব। পানী খালি কমকৈ দিব, কমকৈ দিলে হৈ যাব আৰু। এতিয়া এয়া কাঢ়িব লাগিব। গেছৰ ওপৰত তুলিলোঁ সেয়া দেই। এতিয়া ভাত কেৰেলাকেইকণ অকণমান ফ্ৰাই কৰিব লাগিব। এতিয়া মচুৰ মাহখনতো অকণমান নিমখ দি দিয়া হৈছে। এতিয়া আকৌ ৰঙা হোৱালৈকে পিঁয়াজখিনি ভাজি লোৱা হৈছে। মাজতে পিঁয়াজখিনি ভাজি লওঁ দেই। এয়া হৈছেগৈ আৰু দেই ৰঙা হ'ল। জিৰা আৰু কালজিৰা কেইটামান দি দিছোঁ। এই নামমাত্ৰ মিঠি গুটি দি দিছোঁ। ধনিয়া গুড়ি অকণমান দি দিছোঁ। এতিয়া এয়া হৈ গ'ল ভজা। মই গেছটো বন্ধ কৰি দিছোঁ দেই। এতিয়া এয়া গোটেই আমি দাইলখিনি এতিয়া পিটিকা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাবচোন আৰু কেনেকুৱা পালে জনাব। যদি ভাল লাগে চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।